हेलो एभरिवान, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। ৰাতিপুৱা এতিয়া 6টামান বাজিছে। আমি ওলাইছোঁ ধেমাজিলৈ বুলি যাবলৈ। মই বৌ আৰু দাদা আমি তিনিটা গৈ আছোঁ এতিয়া ধেমাজিলৈ। ৰাতিপুৱা পুৰা বৰষুণ দি আছে আৰু আগফালে ইয়াত বৌ বহি আছে। মই পিছফালে বহি থকাৰ কাৰণে ভালদৰে দেখাব পৰা নাই। তাৰপিছত এইটো দাদা, আমি তিনিটা এতিয়া গৈ আছোঁ ধেমাজিলৈ। কিয় গৈ আছোঁ অলপ পিছত ক'ম বাৰু। এতিয়া আপোনালোকে অলপ অনুমান কৰিব পাৰিছে ন? এতিয়া অলপ পিছত মই নিজে কৈ আছোঁ আমি ধেমাজিলৈ কিয় আহিছোঁ। আৰু আহি পালোহি। মেডিকেল আহিছিলোঁ, বৌৰ কাৰণে আহিছোঁ মেডিকেল। আৰু কিবা কিবি ফৰ্ম ফিল আপ কৰিব লগা আছিলে, এয়া দাদাই কৰি আছে। তাৰপিছতে আমাৰ ৰুম চাবলৈ বুলি গ'লোঁ। কোনটো ৰুম ল'লে ভাল হ'ব আৰু দাদাই চেক কৰি আছে। মই একদম বেগ চেগ লৈ ৰেডি মানে। তাৰপিছত আমি ৰুমটো চিলেক্ট কৰিলোঁ আৰু চিলেক্ট কৰাৰ পিছত এইটো আমাৰ ৰুমটো। এইটো দেখিছে নহয়, এয়া দাদা। আৰু এইজনী মোৰ বৌ হয় দেই। আমি ধেমাজি BCB কেয়াৰ হস্পিটেলত আছোঁ। আৰু মইতো আহি পাই ডাইৰেক্ট বিচনাখনত বহি শুইহে দিছোঁ আৰু ৰাতিপুৱাই ওলাই আহিছোঁ যেন। তাৰপিছত বৌক লৈ গ'ল উলিয়াই, আৰু তাৰপিছত এইটো বৌক উলিয়াই নিয়াৰ পিছত আমি দুটাই দাদাই মই বাহিৰতে বহি আছোঁ। এইটো অপাৰেশ্যন থিয়েটাৰত বৌক লৈ গৈছে। অলপ পিছতে নাৰ্ছ এগৰাকীয়ে আহি ক'লে যে আমাৰ এজনী মৰম লগা ছোৱালী আছে। সেইটো কাৰণে আহিছিলোঁ আমি মেডিকেল, বৌৰ কাৰণে। আৰু এয়া সেইটো খবৰ পাই আইতাক আৰু ডাঙৰ পেহীয়ে একদম আহি গ'ল। তেহেঁতি আমাতকৈ পিছত আহি আছিলে। এয়া আহি পালেহি তেহেঁতি। বাহঁত আহি পোৱাৰ পিছতে আমাৰ মাইনাজনীক উলিয়াই দিছে। আৰু এয়া আমাৰ মাইনাজনী দেউতাক দেই, মোৰ দাদা। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব দেই, আমাৰ যেন মাইনাজনী ভালে কুশলে থাকে, ভালে কুশলে ডাঙৰ হয়। সি ল'ব লৈছে, কি দিওঁ কি নিদিওঁকৈ পইচা বিচাৰি আছে সি এতিয়া। এয়া আমাৰ মাইনাজনী। দাদাই লোৱাৰ পিছত ক'লোঁ যেন মই ল'ম। বাই ল'বলৈ গৈছিলে, তাৰপিছত মই ক'লোঁ যে নহ'ব মইহে ল'ম। আৰু তাৰপিছত এয়া মই একদম ল'বলৈ লৈছোঁ, কিন্তু মাইনাজনীয়ে কান্দিলে। মই মানে ভালদৰে ল'ব জনা নাছিলোঁ। চাওকচোন, ভিডিঅ' কৰা দেখি তাই মোৰ মুখলৈ কেনেকৈ চাই আছে। তাৰপিছত দাদা আৰু মই এতিয়া ঘৰলৈ আহি আছোঁ। বেছিকৈ বস্তু নিয়া নাছিলোঁ, মেডিকেলত যিটো থাকিব লাগিব সেইটো কাৰণে দুয়োটাই আকৌ বস্তু নিবলৈ আহি আছোঁ এতিয়া। ঘৰৰ পৰা বস্তু অনাৰ পিছত বায়ে নিবলৈ আহিছে। আৰু তাইক মই কৈছোঁ যেন এতিয়াহে তোক অহা যেন লাগিছে ঘৰৰ পৰা। আৰু তাই খুব হাঁহিছে, চাওকচোন তাইলৈ। এয়াই আৰু আমাৰ হাঁহি ভৰ্তি। তাৰপিছত দুইজনী আকৌ আমাৰ ৰুমলৈ গ'লোঁ। ৰুমলৈ যোৱাৰ পিছত ৰুমত মই মানে ডাঙৰ, যিহেতু তাত একো লগাব নোৱাৰোঁ, সৰু ছোৱালীজনী আছে। সেইটো কাৰণে তাই মহজনী মাৰিবৰ কাৰণে বিচাৰি ফুৰিছে। শেষত মাৰিলেগৈ বাৰু দেই। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আমাৰ মাইনাজনীকো আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, তাই যেন ভালে কুশলে থাকে। আজিলৈ বাই বাই।